এবাৰ এজন ল'ৰাই তেওঁৰ দেউতাকক সুধিলে, দেউতা মোৰ লাইফৰ ভেলু কি আছে? তেতিয়া তাৰ দেউতাকে ক'লে, যদি তুমি সঁচাকৈ তোমাৰ লাইফৰ ভেলু জানিব খুজিছা তেন্তে মই তোমাক এটা পাথৰ দিওঁ আৰু এই পাথৰটো লৈ তুমি বজাৰত যোৱা। আৰু বজাৰত যদি কোনোবা গ্ৰাহকে পাথৰৰ দাম সোধে তেন্তে তুমি একো ক'ব নালাগে। গ্ৰাহকজনক তুমি দুটা আঙুলি দেখুৱাই দিবা। তাৰ দেউতাকৰ কথা শুনি ল'ৰাজন পাথৰটো লৈ বজাৰত গুচি গ'ল। বজাৰত বহু সময় বহি থকাৰ পিছত এজনী বুঢ়ী মানুহে আহি পাথৰৰ দাম সোধে। দাম শুনি ল'ৰাজন চুপচাপ থাকি তাৰ দেউতাকে কোৱাৰ দৰে তেওঁ তাৰ দুটা আঙুলি দেখুৱাই দিয়ে। ল'ৰাজনৰ আঙুলি দুটা দেখি গ্ৰাহকজনে 200 টকা দাম ক'লে আৰু বুঢ়ী মানুহজনে ক'লে, ঠিক আছে পাথৰটো মোক দি দিয়া, মই তোমাক 200 টকা দি দিম। দাম শুনি ল'ৰাজন আচৰিত যে এনেকুৱা এটা পাথৰৰ দাম 200 টকা, য'ত নেকি এনেকুৱা পাথৰ এটা য'তে ত'তে পোৱা যায়। কথাটো মনে মনে ভাবি তেওঁ দেউতাকৰ ওচৰত আহে আৰু দেউতাকক কয় যে এজন বুঢ়ী মানুহে মোক আজি এই পাথৰৰ দাম 200 টকা দিব বিচাৰিছিল। তাৰপিছত এইবাৰো তাৰ দেউতাকে ক'লে, এইবাৰ এই পাথৰটো তুমি মিউজিয়ামত লৈ যোৱা আৰু কোনোবাই যদি তাৰ প্ৰাইচ সোধে তুমি একো নক'বা, এইবাৰো তুমি তোমাৰ দুটা আঙুলি দেখুৱাই দিবা। তাৰপিছত তাৰ দেউতাকে কোৱাৰ দৰে তেওঁ মিউজিয়ামলৈ গ'ল। মিউজিয়ামত থকা এজন মানুহে তাৰ হাতত পাথৰটো দেখি তাৰ ওচৰত আহি ক'লে, পাথৰৰ দাম কিমান? তাতো তেওঁ দুটা আঙুলি দেখুৱাই দিলে। তেতিয়া তাৰ দুটা আঙুলি দেখি গ্ৰাহকজনৰ দাম ক'লে, 20,000 টকা। ঠিক আছে, মই 20,000 টকা দিম, এই পাথৰ তুমি মোক দি যোৱা। আৰু ইয়াতো পাথৰৰ দাম শুনি এই ল'ৰাজন আচৰিত। তেওঁ দেউতাকৰ ওচৰত আহি ক'লে, দেউতা আজি মিউজিয়ামত থকা এজন মানুহে এই পাথৰটো মোক 20,000 টকা দাম দিব খুজিছিল। তেতিয়া তাৰ দেউতাকে আকৌ ক'লে, এতিয়া মই তোমাক এনেকুৱা এটা জেগাত যাব ক'ম য'ত নেকি অধিক মূল্যত পাথৰ কিনা বেচা হয়। ইয়াতো কোনোবাই দাম সুধিলে তুমি চুপচাপ থাকি তুমি তোমাৰ দুটা আঙুলি দেখুৱাই দিবা। দেউতাকৰ কথা শুনি তেওঁ এখন ডাঙৰ দোকানলৈ আহিল। তেওঁ যিটো দোকানত এই পাথৰটো বিকিবলৈ লৈ গৈছিল সেই দোকানত এটা কাউণ্টাৰত এজন বুঢ়া মানুহ বহি আছিল। কাউণ্টাৰত বহি থকা সেই বুঢ়া মানুহৰ চকু পৰিল সেই ল'ৰাটোৰ পাথৰৰ ওপৰত। পাথৰটো দেখি বুঢ়া মানুহটো আচৰিত হৈ গৈছিল। তেওঁ কাউণ্টাৰৰ পৰা ওলাই আহি ল'ৰাটোৰ হাতৰ পৰা পাথৰটো কাঢ়ি লৈছিল আৰু কৈছিল, অ' মাই গড, এই পাথৰটো বিচাৰি বিচাৰি মই হাবাথুৰি খালোঁ। ক'ৰ পৰা আনিছা এই পাথৰটো তুমি? কিমান দাম এই পাথৰটো? কিমান হ'লে তুমি এই পাথৰটো মোক দিব পাৰিবা? একেৰাহে এই বুঢ়া মানুহজনে পাথৰটোৰ দাম সুধি আছিল। ইয়াতো ল'ৰাজন চুপচাপ থাকি তেওঁৰ দুটা আঙুলি দেখুৱাই দিছিল। বুঢ়া মানুহজনে তাৰ দুটা আঙুলি দেখি সেই পাথৰৰ দাম কৈছিল 2 লাখ টকা। ঠিক আছে, এই পাথৰটো মই 2 লাখ টকা দিম, কিন্তু প্লিজ এই পাথৰটো তুমি মোক দি যোৱা আৰু কাকো নিদিবা। এই বুঢ়া মানুহজনৰ কথা শুনি তাৰ অকণো বিশ্বাস হোৱা নাছিল যে এই সাধাৰণ পাথৰ এটাৰ দাম ইমান হ'ব পাৰে, য'ত এনে এটা পাথৰ যিকোনো ঠাইত পোৱা যায়। পাথৰটোৰ দাম শুনি এই ল'ৰাজন তেওঁৰ দেউতাকৰ ওচৰত আহে আৰু কথাখিনি ভালকৈ বুজাই কয়। তেতিয়া তাৰ দেউতাকে তাক ক'লে, এতিয়া বুজি পাইছানে তুমি তোমাৰ লাইফৰ ভেলু কিমান? তোমাৰ লাইফৰ ভেলু সেই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি তোমাৰ লাইফটো ক'ত ৰাখিবা। সেইটো তুমি ডিচাইড কৰিবা যে তুমি 200 টকাৰ পাথৰ হ'ব খোজা নে 2 লাখ টকাৰ পাথৰ হ'ব খোজা। লাইফত এনে কিছুমান মানুহ লগ পাবা য'ত নেকি নিজৰ লাইফটোক বহুত বেছি ভাল পায় আৰু নিজৰ লাইফৰ কাৰণে যিকোনো কাম কৰি যাব বিচাৰে। আৰু তাৰ মাজত তেনেকুৱা কিছুমান মানুহ পাবা য'ত নেকি তোমাক এটা বস্তু নজৰত দেখে আৰু তাৰ কাৰণে তুমি একো মূল্যই নহয়। এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি তোমাৰ লাইফটোক কি ভেলু দিবা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা।